গুড মৰ্ণিং। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। মই পুনৰ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' সৈতে আহি গ'লোঁ আৰু সেইটো প্ৰায় 9টা বাজিব হ'ল আৰু ভাবিলোঁ আজি ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰি দিওঁ। আৰু এতিয়া কাৰেণ্ট নাই, সেইকাৰণে এইটো বজা নাই। মই ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ আৰু বাকীবোৰ বেছি আৱাজ দিলে ভাবিছোঁ ভইচ অভাৰ কৰি দিম, যিহেতু বহুত আৱাজ দিয়ে আৰু ভইচ অভাৰ কৰিবলৈ মানে বাধ্য হৈ যাওঁ, উপায় নাই নহ'বা। আৰু ইমানেই মই নিজে শুনি চাওঁ, ইমানেই বিকট আৱাজটো বেয়া আহে নহয়। তাৰপিছত সেইকাৰণে ভাবিলোঁ ষ্টাৰ্টিংটো এতিয়া কাৰেণ্ট নাথাকোঁতে কৰি দিওঁ। আৰু এতিয়া মই চাহ তাহ খাই আজৰি হৈ আহিলোঁ, চাহ তাহ খাই আজৰি হ'লোঁ আৰু তাৰপিছত গা পা ধুইও আজৰি হ'লোঁ। খালি কাপোৰ চাপোৰবিলাকহে মেলা নাই, যিহেতু বৰষুণ দিছিলে অলপ আগত আৰু এতিয়া ৰ'দটো ভালকৈ ওলোৱা নাই। আকৌ বৰষুণ দি দিলে আকৌ কাপোৰ পৰা এনেই সোমাব লাগিব, সেইকাৰণে ভাবিলোঁ কাপোৰ পৰা একেবাৰে মেলিম। এতিয়া কাপোৰ চাপোৰ একো মেলা নাই আৰু এতিয়া বহি লৈছোঁ। এইফালে মোৰ চোৰ একো ফন্দিয়াও নাই আৰু আজি জিম চিম নগ'লোঁ আৰু আজি ইমানেই গভীৰ টোপনি গ'লোঁ নহয়। ৰাতিপুৱা এলাৰ্মটো বাজিলে 4টা পিছত, কিন্তু মই সাৰেই নাপালোঁ। মানুহজনে পিছত উঠাই দিছিলে, তাৰপিছত মন নগ'লোঁ, টোপনি ধৰিলে এনেও। আৰু ৰাতিপুৱা টোপনিটো ইমানেই লিকটীয়া টোপনি নহয়, বৰ বেলেগকৈ ধৰে, সেইকাৰণে উঠিব মন নগ'ল, সেইকাৰণে আজি নগ'লোঁ। ৰাতি ফেন লৈ লৈ মোৰ মাত একদম হেৰি হৈ গৈছে, ডিঙিটো কিবা হৈ গৈছে একদম। ৰাতি ডাঙৰকৈ ফেনখন চলে নহয়, স্পীড আহে পূৰা, আৰু পূৰা মই একদম ফেনৰ তলতে শুওঁ যে। আৰু ফেন নহ'লে নোৱাৰিও থাকিব, ইমান গৰম হৈছে নহয়, কি ক'ব আৰু। উপায় নাই, এই গৰম দিনকেইটা একদম মাৰাত্মক আৰু। একো নাই আৰু ভাবিলোঁ ভিডিঅ'টো আজি এনেদৰে আৰম্ভ কৰি দিওঁ। আশা কৰোঁ ভিডিঅ'টো শেষৰলৈকে চাব। তেনে বোলো আজি ভিডিঅ'টো এনেদৰে আৰম্ভ কৰোঁ। আৰু এতিয়া যিহেতু মই আজৰি হ'লোঁ, ৰাতিপুৱা ভাত চাত বনাব নালাগে, মই ভাত ৰাতিহে বনাওঁ। আগতে ৰাতিপুৱা বনাইছিলোঁ, সেইকাৰণে আমাৰ ডাঙৰবোৰক বনাব দি দিলোঁ, যিহেতু ৰাতিপুৱা তাৰ পৰা আহি মেলি আকৌ ভাত বনোৱা মুডটো নাথাকে সেইকাৰণে মই ৰাতি ভাত বনাওঁ। সেইকাৰণে এতিয়া মোৰ ৰাতিপুৱা টাইমটো পূৰা আজৰি। আজি ভাবিছোঁ কাম এটা কৰিম, কি কাম কৰিম আপোনালোককো দেখাম বাৰু। আৰু একদম সেইটো কাম কৰিলে মূৰটো গৰম হৈ যায়, বহুত টাইম লাগে আৰু কৰিম। এতিয়া নকৰোঁ, ভাত পানী খাই উঠি কৰিম। এতিয়া 9টা বজাই নাবাজিবহে যিহেতু, সেইকাৰণে ভাবিছোঁ লাহে ধীৰে কৰিম, দেখাম বাৰু আপোনালোককো কি কাম কৰিম। আৰু এতিয়া কাপোৰকেইটা মেলি লওঁগৈ, অলপ ৰ'দটো ওলোৱাৰ আগতে লাগিছে। ঠিক আছে তেন্তে কাপোৰকেইটা মেলি লওঁ এতিয়া। হাই এভৰিৱান, জাষ্ট ভাতকেইটা খাই আহিলোঁ আৰু এতিয়া হ'ল 11:30। ভাত খালোঁ আৰু ভাতত আছিলে এইটো মচন্দৰী পিটিকা, তাৰপিছত আছিলে মাছ ফ্ৰাই, মাছৰ ডিম, তাৰপিছত আছিলে ঠিক আছিলে বেতগাজ আৰু আলু, তাৰপিছত দালি আৰু কোমোৰা, আৰু তাতে ভেন্দি দিয়া আছিলে। ফাইনেলি ভাতকেইটা খাই ল'লোঁ আৰু ভাতকেইটা খোৱাৰ পিছত চিন্তা নাই। ভাতকেইটা এনেকুৱা লাগে যেন ভাতকেইটা খোৱালৈকে একদম বৰ ডাঙৰ কাম এটা আছে, নহয় জানো? চবৰে চাগে একেই হয়, নহয় জানো? ভাতকেইটা খাই যোৱাৰ পিছত আজৰি আৰু, তাৰপিছত যি কৰি থাকিব মন যায় সেইটোকে কৰিব পাৰি আৰু। তো এতিয়া খাই আজৰি হৈ গ'লোঁ আৰু মই ভাত চাত খাই পানী খোৱাই নাই, মই ভিডিঅ'টো কৰি লওঁ। আৰু প্ৰতিদেৱৰ খানাটো আনি থৈ দিছোঁ ইয়াতে, টিফিনত আনি থওঁ, যিহেতু অফিচৰ পৰা আহোঁতে বহুত দেৰি হয়, 2-3টা বাজি যায় আৰু গৰম গৰমে ভাতটো খাই ভাল লাগে। সেইকাৰণে মই সদায় টিফিনতে আনি থৈ দিওঁ, টিফিন হটকেছত আনি থওঁ, তেতিয়া পূৰা গৰম হৈ থাকে সেইকাৰণে। আৰু এতিয়া আপোনালোকক যিটো কাম কৰিম বুলি ভাবিছিলোঁ সেইটো আপোনালোকক দেখাই আছোঁ। ৰ'ব মই পানী চানী খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। তো আপোনালোকক যিটো দেখাম বুলি কৈছিলোঁ ডাঙৰ কাম এইটোৱে। এতিয়া মই এই গডৰেজটো ঠিক কৰোঁ, দেখিছেনে বাৰু? ইয়াৰ অৱস্থাই তলৰখিনি, এইখিনি ঠিকেই হৈ আছে, কিন্তু তাৰ তলৰখিনি অলপ ঠিক আছে, কিন্তু এই ছাইডটো আৰু এই ওপৰৰ সোপা ইমানেই গেলাই পেলাই নহয়। কাপোৰ এটা, এইবোৰ চব মানুহজনৰ কাম। কাপোৰ এটা এনেকৈ উলিয়াব নহয়, একদম পটককৈ টানি একদম পেলাই দিব, আকৌ সেইটো ঠেলেং মেলেংকৈ থৈ দিব। আগতেতো নথৈছিলে, এতিয়া অলপ গালি দি লাইনত আনি দিছোঁ, এতিয়া অলপ থ'ব। এতিয়া বস্তুটো পেলালে অলপ থৈ দিয়ে, আৰু চবৰে চাগে হাজবেণ্ডবিলাক একেই, নহয় জানো? আৰু এতিয়া অলপ গালি দি লাইনত আনিছোঁ বাৰু। আগতে বহুত লেতেৰা আছিলে, লেতেৰা মানুহবোৰ চাফাকৈ থাকে, কিন্তু বাকী কাম চামবিলাক এই খিচিং মিচিং, এইটো ইয়াতে পালে এইটো তাতে পেলাই থৈ দিলে, সেনেকুৱা ষ্টাইলৰ আছিলে। তো বেছি কথা নকওঁ, আৰু ভিডিঅ'টো বহুত অলৰেডি দীঘলীয়া হৈয়ে গৈছে, আৰু এইটো এতিয়া ঠিক কৰি লওঁ।
এইটো ঠিক কৰোঁ মানে এইখিনি অলপ হেৰি কৰোঁ মানে অলপ চাফা কৰি লওঁ তাৰপিছত দেখাই আছোঁ কেনেকৈ চাফা কৰিলোঁ ঠিক আছে। তো গাইজ ফাইনেলি হৈ গ'ল এয়া চাওক যিমানকণ পাৰোঁ আগতকৈ চাফা কৰিবলৈ ট্ৰাই কৰিলোঁ এয়া আৰু ওপৰৰখিনি সেইখিনি এই ব্লাউজখিনি ঠিক কৰা নাই এই ব্লাউজখিনি এইখিনি ঠিকেই হৈ আছিলে আৰু ওপৰৰ সেইখিনি আৰু এইফালে এইকেইটাও বেগকেইটা আছে আৰু এইফালে এই য'ত যেনেকৈ হয় সেনেকৈ মিলাই মেলি থৈ দিছোঁ আৰু এইফালে এইবিলাক কাপোৰবিলাক এইবিলাকো কাপোৰ তাৰপিছত এইফালে আছে মোৰ কুৰ্তিখিনি আৰু এইবোৰ মেখেলা চেখেলা চিম্পুল আৰু এইবোৰ আৰু এইফালে আছে এইখিনি বেড কভাৰখিনি কি কৰোঁ জানেনে এই এনেকৈ যে এই চাদৰখন আছে চাদৰখনৰ ভিতৰতে এইখন মেখেলা দেখিছে নহয় এই চাদৰখনৰ ভিতৰতে মেখেলাখন ভৰাই থৈ দিওঁ তেতিয়া মানে পটককৈ বিচাৰি পাবলৈ সহজ হয় আৰু এইবোৰ দেখিছেনে ইয়াৰ ভিতৰতে মই এনেকৈ মেখেলাবিলাক ভৰাই থৈ দিওঁ তেতিয়া বহুত সহজ হয় আৰু এইকেইটা হ'ল কফু মানে নেফনেলৰ গুটি আমি কফু গুটি বুলিয়ে কৈছিলোঁ আগতে আৰু এইকেইটা এতিয়া দি লওঁ এইকেইটা একদম মষ্ট ইম্পৰ্টেণ্ট সোমাই দি দিওঁ নহ'বা পঁইতাচোৰা যি উপদ্ৰৱ মানে এইটো পাগল কৰি দিব আৰু পঁইতাচোৰাবিলাকে কাৰণে চবতে দুটা দি দিছোঁ আৰু য'ত যেনেকৈ সোমাইছে তেনেকৈ দি দিছোঁ তো নেফনেলৰ গুটিকেইটা দিলোঁ দি থ'ব লাগে নহ'বা পঁইতাচোৰা ইমান উপদ্ৰৱ কি ক'ব আৰু মানে কাপোৰৰ ভিতৰত সোমাই বুলিয়ে ভয় লাগে আৰু সিহঁতে এনেও পটককৈ মাৰিলে নমৰেইচোন ইমান চৈতান আৰু মলমলাই আছে পূৰা হাতখন মই যে এই নেফনেলৰ গুটিখিনি হাতত যদি লওঁ নহয় গুটিখিনি মানে খাই দিও লাগে কোনে ভাল পায় বাৰু নেফনেলৰ গুটি কমেণ্ট কৰি জনাবচোন মই বহুত ভাল পাওঁ নেফনেলৰ গুটি যেনেকৈ কেৰাচিন তেল আৰু কি ভাল পাওঁ আৰু ডেটল সেইবিলাক আৰু ছাইখিনি যেতিয়া এনেকুৱা সেই জুইত পতা চৰুৰ মানে পাছফালে ঘঁহা হয় যে ছাই সেইখিনি গোন্ধ মানে মই ইমানেই ভাল পাওঁ মই মানে চেলেকি দিব পাৰিম কিন্তু আজিলৈকে চেলেকি পোৱা নাই বাৰু কিন্তু মই মানে বহুত ভাল পাওঁ গোন্ধটো আৰু এইবিলাক থাকেই আৰু মানে এনেকুৱা কিছুমানে মাটি খাই ভাল পায় বা সেনেকুৱা বস্তু মই আকৌ সেইবিলাক ভাল পাওঁ এতিয়া মোৰ হাতখন পূৰা মলমলাই আছে মানে গোন্ধটো পালে একদম খাই দিও লাগে আৰু মই যে আপোনালোকক যে কৈছিলোঁ এই মেখেলা আৰু চাদৰৰ মাজতে মেখেলাখন সোমোৱাই থৈ দিয়াটো সেইটো মই বাৰ পৰা শিকিলোঁ বায়ো মানে এনেকৈয়ে থৈ দিয়ে আৰু তেতিয়া মানে সুবিধা হয় নহ'বা ক'ৰবালৈ যাবলৈ হ'লে ইমান দিগদাৰ হয় মেখেলাখন বিচাৰি পোৱা নাযায় নহ'বা চাদৰখন বিচাৰি পোৱা নাযায় আৰু মানে মই মেখেলা চাদৰ ইমান নিপিন্ধোঁ যে সেইকাৰণে মানে য'তে ত'তে থৈ দিয়া হয় আৰু তেতিয়া বিচাৰি নোপোৱা হয় মানে সেইকাৰণে বাৰ পৰা টিক্সটো শিকি ল'লোঁ তাইও কৈছে তেনেকৈ থ'বা বুলি সেইকাৰণে থৈ দিলোঁ সেনেকৈ আৰু মেখেলা চাদৰ ইমান নিপিন্ধোঁ মানে আগতে পিন্ধিছিলোঁ আগতে যেতিয়া কুৰ্তি নিপিন্ধিছিলোঁ কিন্তু এতিয়া কুৰ্তি পিন্ধোঁ এতিয়া সেইকাৰণে কুৰ্তি বেছি আছে মেখেলা চাদৰ ইমান নাই যিহেতু নিপিন্ধোঁ আৰু ইমান গৰম উঠে আৰু নিপিন্ধাও নহয় য'ত পিন্ধিব লাগে ত'ত পিন্ধোঁ য'ত যি পিন্ধিব লাগে আৰু এতিয়া আমি নামঘৰ চামঘৰ গ'লেতো কুৰ্তি চুৰ্তি পিন্ধি গ'লে নহ'ব তাত পিন্ধোঁ গাঁৱলৈ গ'লে পিন্ধোঁ মানে কথাটো সেনেকুৱা আৰু নিপিন্ধাও নহয় একেবাৰে পিন্ধোঁ কিন্তু য'ত যিটো বস্তু আৰু সেইটোৱে কথা আৰু এতিয়া 7টা বাজিলে আৰু এতিয়া অলপ মোবাইল টিপো মানে অনুপমা চাই আছিলোঁ অনুপমাখন চাই মানে ভাল লাগে এতিয়া নতুনকৈ চাইছোঁ আগতে চোৱা নাছিলোঁ কাহিনীটো কিবা এটা ভাল লাগে আৰু এতিয়া অলপ অনুপমাখন চাম তাৰপিছত হাজবেণ্ডো আহিব হৈছে আৰু 12টা এতিয়া 1টা বাজিলে 1টা বাজি গ'ল আৰু এতিয়া অলপ আৰাম কৰি লওঁ তেন্তে ঠিক আছে তেন্তে অলপ পিছত লগ পাই আছোঁ আৰু এইফালে আবেলি চাহকাপ একদম গৰমত বনাই মেলি আনিছোঁ পূৰা আৰু এইফালে ৰুটি আচাৰ আৰু এইফালে কুন্দুলি আলু আৰু বিলাহী ভাজি আৰু এইফালে পিঁয়াজ আৰু লগতে ৰঙা চাহ আৰু আবেলি চাহকাপ অলপ টেষ্টি হ'লেহে খাই ভাল লাগে নহয় জানো আৰু এইফালে মই পূৰা খোৱাত বিজি ক্ৰাইম পেট্ৰল চাই হাজবেণ্ডে নাখালে যিহেতু ভাত খোৱা বেছি টাইম হোৱা নাছিলে অফিচৰ পৰা আহি পাইছিলেহিহে সেইকাৰণে খুলি সোমাই লওঁ পূৰা ঠাণ্ডা বতাহ মাৰি আছে একদম বহুত দিন অহা নাই ওপৰলৈ অহা দিন হ'ল সেইকাৰণে বোলো আজি আহোঁচোন এইফালে ৰ'দ দেখিছেনে একদম ৰ'দটো টেককৈ ধৰিছে
আৰু আপোনালোকক ৰ'ব মই বস্তু এটা দেখাম হা। এইবোৰ আমাৰ বৌ ভাগৰ ফুলনি বাৰী, এইফালে ৰ'ব দেখাই আছোঁ দেই। এইফালে এইবোৰ ৰঙালাও আগ চাগ লাগিছে, এইবোৰ এইফালে বিলাহী লাগি আছে। আগতে ভাল আছিলে, এতিয়া ওপৰত এখন দি দিলে যে, আগতে আৰু ধুনীয়া বতাহ চতাহ মাৰি থাকে। মানে এখন দি দিয়া কাৰণটো হ'ল পূৰা গৰম হয় যে, সেইকাৰণে দি দিলে। আৰু এইবোৰ জলকীয়া লাগি আছে, দেখিছেনে? এইবিলাক জলকীয়া গছ, এইবোৰ পদুনা, টেঙামৰা, এইবোৰ বিলাহী ৰুইছে আৰু যি পাৰি। সেইবোৰ ৰঙালাও গছ, এইবোৰ ৰঙালাও বগাইছে পূৰা পাৰে ৰুইছে। আৰু এইবোৰ দেখিছেনে? মোৰ ঘাম, সেই ইমান গৰম। ইয়াত আহি বহিয়ে ভাল লাগে, কিবা এটা পূৰা ঠাণ্ডা হৈ থাকে যে, একদম পূৰা ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে। এতিয়া প্ৰায় 5টা বাজিলে আৰু মই পূৰা ঘামি মোৰ পূৰা অৱস্থা নাই। আৰু ভাবিছোঁ এতিয়া তললৈ যাওঁগৈ, আৰু ওপৰত কি কৰিমনো, এনেই আহিছিলোঁ। আৰু ভিডিঅ'টো সামৰণি মাৰোঁ। যদি ভিডিঅ'টো ভাল পালে তেন্তে প্লিজ এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা পালে। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগতে কোৱাৰ দৰে আজিও কৈছোঁ, অকল ছাবস্ক্ৰাইব কৰিলে নহ'ব, বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়াহে মোৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পাই থাকিব। তেন্তে পুনৰ লগ পাম অন্য এক ভিডিঅ'ত। বাই বাই।